নমস্কাৰ বন্ধুসকল, আপোনালোকক মোৰ ফালৰ পৰা নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা। আৰু আজি মই এটি গছৰ বিষয়ে ক'ম। ইয়াৰ কি উপকাৰ আছে আমাৰ দৈনন্দিন জীৱনত, আমি ইয়াক কেনেকৈ ব্যৱহাৰ কৰিব পাৰোঁ ইয়াৰ বিষয়ে ক'ম। যিটো গছৰ বিষয়ে ক'ম সেইটো অধিক জনপ্ৰিয় আৰু প্ৰায় সকলোতে পোৱা যায়। সেইটো হ'ল মেহেন্দি, যাক হিন্দীত মেহেন্দি বুলি কয় আৰু অসমীয়াত জেতুকা বুলি কয়। জেতুকা পাতৰ বিষয়ে ক'ম আৰু ইয়াক আমি কেনেকৈ আমাৰ দৈনন্দিন জীৱনত ব্যৱহাৰ কৰিব পাৰোঁ বিভিন্ন বেমাৰৰ কাৰণে আৰু আনকি সৌন্দৰ্য চৰ্চাটো। মেহেন্দি এনে এবিধ উদ্ভিদ যি আমাৰ মহিলাসকলৰ সৌন্দৰ্য চৰ্চাত এক বিশেষ স্থান পাই আহিছে আৰু এইটো প্ৰাচীন কালৰে পৰা সকলোৱে ব্যৱহৃত। আহক মই কি উপকাৰ আছে আমাৰ জেতুকা পাতৰ পৰা সেই বিষয়ে কওঁ। জেতুকা পাত হ'ল এনে এবিধ গছ যাৰ যদি আমাৰ বিভিন্ন বেমাৰ, সৰু সুৰা বেমাৰৰ পৰা আমি ৰক্ষা পাব পাৰোঁ। আৰু আমাৰ অনিদ্ৰা হ'লে আমি মেহেন্দি পাতৰ ফুল শুকাই যোৱা ফুল লৈ আমাৰ গাৰুৰ তলত থৈ দিলে, যাৰ টোপনি নাহে তেওঁৰ গাৰুৰ তলত যদি জেতুকা পাতৰ ফুল শুকাই যোৱা ফুলখিনি থৈ দিওঁ তেন্তে তেওঁৰ টোপনি আহিব। আৰু সৌন্দৰ্য প্ৰসাধনত বিষয়ে কওঁ। ৰহৰ গছৰ বাকলিৰ গুড়া আৰু নিমপাতৰ গুড়া আৰু আম গছৰ ছালৰ গুড়া আৰু মেহেন্দি পাতৰ গুড়া, এই সকলোবোৰ মিহলি কৰি এক পেষ্ট বনাই লগালে শাৰীৰিক সৌন্দৰ্য বৃদ্ধি পায়, ৰংটো ধুনীয়া হয়। আৰু এটা উপায় হ'ল যে মেহেন্দি পাত জেতুকা পাত আৰু দৈ আৰু নেমু আৰু চাহপাত, এই সকলোবোৰ মিহলি কৰি যদি আমি চুলিত লগাওঁ তেন্তে আমাৰ চুলিৰ ৰং ধুনীয়া হ'ব। আৰু এনেকৈ নিৰন্তৰ কেইদিনমান ব্যৱহাৰ কৰিলে আমাৰ চুলি দেখিবলৈ ধুনীয়া হ'ব আৰু চুলিৰ গুৰি মজবুত হ'ব, তাৰপিছতে চুলি মোলায়েম হ'ব আৰু ক'লা হ'ব আৰু চুলি দীঘল হ'ব। আৰু এইটো প্ৰায় সপ্তাহত এদিন কৰি কেইদিনমান কৰিব লাগিব, তেন্তে আপোনালোকে ইয়াৰ লাভ পাব। আৰু কেতিয়াবা কাৰোবাৰ চকু যদি লাল হৈ থাকে তেন্তে সেইটো কেনেকৈ নাইকিয়া কৰিব, এই মেহেন্দি পাতৰ জৰিয়তেই আমি সেইটো নাইকিয়া কৰিব পাৰোঁ। জেতুকা পাতৰ জৰিয়তে জেতুকা পাতৰ গুড়ি 10 গ্ৰাম ল'ব আৰু বা ইয়াৰ লগত জিৰা 10 গ্ৰাম ল'ব আৰু দুয়োটা একেলগে মিক্স কৰি গুড়ি বনাই ল'ব আৰু ৰাতি গোলাপ জলত ভিজাই ৰাখিব আৰু ৰাতিপুৱা এইটো চেকি পেলাই এটা চাফা চিচাৰ বটলত ভৰাই ৰাখিব, কাঁচৰ বটলত ভৰাই ৰাখিব আৰু 1 গ্ৰাম ভাজি কৰা ফিটকাৰী পিচি ল'ব। ফিটকাৰীটো ভাজি কৰি তাৰপিছত পিচি লৈ গুড়ি বনাই সেইটো একেলগে মিক্স কৰি চকুত যদি দিব পাৰে তেন্তে চকু ৰঙা নাইকিয়া হ'ব। আৰু যেতিয়া চকু ৰঙা হয় তেতিয়াই এই চকুত এইটো দিব পাৰে, তেতিয়া আপোনাৰ চকু খুব সোনকালেই ৰঙা নাইকিয়া হ'ব। তেন্তে আন এটা উপায় হ'ল ভৰিৰ বিষৰ বিষয়ে ক'ম। ভৰিৰ বিষ হ'লে আমি জেতুকা পাত আৰু এৰা গছৰ পাত দুয়োটা একে পৰিমাণত লৈ পিহি পেলাই আমি যদি অলপ গৰম কৰি তাৰপিছত আমি লেপ বনাই আমাৰ ভৰিত য'ত বিষ হৈ আছে তাত লগাই দিব পাৰোঁ, তেন্তে আমি ভৰিৰ বিষৰ পৰা ৰক্ষা পাম আৰু খুব সোনকালে আমাৰ ভৰিৰ বিষ নাইকিয়া হ'ব। আৰু কেতিয়াবা আমাৰ যদি এনেই ৰান্ধোতে হাতখন জ্বলি যায় বা কিবা কাৰণত হাতখন কেনেবাকৈ জ্বলি গ'ল, তেন্তে আমি অতি সহজে সোনকালে লাভ পাবৰ কাৰণে আমি জেতুকা পাত ব্যৱহাৰ কৰিব পাৰোঁ। জেতুকা পাতৰ ছাল বা ছাল নহ'লেও যদি পাত লৈ পিহি পেলাই অলপ অলপ ভালকৈ
লেপ লগাই দিলে, য'ত জ্বলিছে তাত লেপ লগাই দিলে খুব সোনকালে আপোনালোকে আৰাম পাব। মানে জ্বলিলে যে যিটো জ্বলিলে তাৰপিছত এটা কি হয় বহুত কষ্ট হৈ থাকে, সেইটোৰ পৰা আপোনালোকে শান্তি পাব। কেতিয়াবা যদি আপোনালোকৰ কপালৰ বিষ হয় তেন্তে কেনেকৈ মেহেন্দিৰ জৰিয়তে আপোনালোকে কপাল বিষৰ পৰা ৰক্ষা পাব সেইটো কোৱা হওক। যদি কপাল বিষায় তেন্তে মেহেন্দি পাত, জেতুকা পাত 25 গ্ৰাম ল'ব আৰু 50 গ্ৰাম তেল, দুইটা একলগে মিলাই আপোনালোকে বইল কৰি ল'ব। আৰু এই তেলক আপুনি কপালত লগাই দিব, তেন্তে খুব সোনকালেই আৰাম পাব। বা ইয়াৰ উপৰি আন এটা কৰিব পাৰে, 10 গ্ৰাম ফুল মানে জেতুকাৰ ফুল 10 গ্ৰাম ল'ব আৰু 100 গ্ৰাম পানী, দুটা একেলগে মিক্স কৰি যদি আপোনালোকে খাব পাৰে তেন্তেও কপাল বিষ নাইকিয়া হ'ব। কিছুমান মানুহৰ কি হয় যে গৰম বেছি লাগিলে কপাল বিষায়, তেন্তে তেওঁবোৰ মানুহে আন সকলোবোৰ তেল নলগাই মেহেন্দিৰ তেল, জেতুকাৰ তেল লগালেও তেওঁ অধিক লাভালাভ হ'ব। ইয়াৰ গুণাগুণ কৈ শেষ কৰিব নোৱাৰোঁ। আজিলৈ ইমানেই থাকিল, আপোনালোকে ব্যৱহাৰ কৰি চাব, কাৰণ এই পাতটো আমাৰ সকলোৰে ঘৰতে থাকে আৰু ইয়াক আমি কেৱল সৌন্দৰ্য চৰ্চাতে ব্যৱহাৰ কৰিব পাৰিম তেনেকাই নহয়, ইয়াৰ জৰিয়তে আমাৰ বিভিন্ন সৰু সুৰা বেমাৰৰ আমি ৰক্ষা পাব পাৰোঁ। তেন্তে আজিলৈ ইমানেই, ধন্যবাদ। ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰি দিব বন্ধুসকলৰ মাজত আৰু ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।